নমস্কাৰ ৰিয়াজুল ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব লাগে, পঢ়া ষ্টাইলটোনো কি আৰু আখৰবিলাক কেনেকৈ ভাল কৰিব লাগে, চিধা আখৰ হ'ব পাৰে আৰু কেনেকৈ জোৰকৈ লিখিব পাৰি, তাৰে বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কথাটো হৈছে যে বহুত ল'ৰা ছোৱালীয়ে বিচনাত পঢ়া লিখা কৰে। এইটো আমি কৰিব নালাগে। বিচনাত পঢ়া লিখা কৰিলে আমি তলত দেনি চাই পঢ়া লিখা কৰোঁ নে নাই, সেনেকৈ আমাৰ মাথাটো বিষাব, আমাৰ চকু মণি দুটা বিষাব। সেইকাৰণে আমি বিচনাত পঢ়া লিখা কৰিব নালাগে, আমি টেবুলত পঢ়া লিখা কৰিব লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে বহুত ল'ৰা ছোৱালীৰ টেবুল আছে, কিন্তু সিহঁতে টেবুলত পঢ়ি ভাল নাপায়, বিচনাত পঢ়ে। কিন্তু আমি টেবুলত পঢ়িব লাগে। টেবুলত পঢ়িলে আমাৰ মাথা নিভায়, আমাৰ টোপনিও নালাগে। বিচনাত পঢ়িলে আমাৰ টোপনি লাগে, টেবুলত পঢ়িলে আমাৰ টোপনি নালাগে। সেইকাৰণে আমি টেবুলত পঢ়িব লাগে। আৰু টেবুলত যেতিয়া আমি পঢ়োঁ তেতিয়া আমি চিধা হৈ পঢ়িব লাগে। বহুত ল'ৰা ছোৱালী আছে যে টেবুলত পঢ়িলে চিধা হৈ নপঢ়ে, সিহঁতে টেবুলত মূৰটো পেলাই পঢ়ে, কিন্তু আমি এইটো কাম কৰিব নালাগে। আমি সদায় চিধা হৈ টেবুলত পঢ়িব লাগে। তৃতীয় কথাটো হৈছে যে বহুত ল'ৰা ছোৱালীয়ে লিখিলে কলমটো হেঁচি লিখে, কিন্তু এইটো কাম আমি কৰিব নালাগে। যেতিয়া আমি কলমটো হেঁচি লিখোঁ তেতিয়া আমাৰ আঙুলিত বিষায় আৰু কেইদিনমান পিছত সেই আঙুলি অলপমান ডাঙৰ হৈ ফুলি যাব, অৰ্থাৎ সেই আঙুলিটো জ্বলা ফুটি আমাৰ আঙুলিটো ক'লা পৰি যাব আৰু আমাৰ আঙুলিটো এটা মঙা বাঢ়ি আহিব, ডাঙৰ হৈ আহিব মঙাটো। সেইকাৰণে আমি এইটো কাম কৰিব নালাগে। বেছি জোৰকৈ লিখিলে আমাৰ আখৰ বেয়া হ'ব। চতুৰ্থ কথাটো হৈছে যে বহুত ল'ৰা ছোৱালীয়ে লাহে লাহে লিখে, কিন্তু আমি লাহে লাহে লিখিব নালাগে, তেতিয়া আমাৰ সময়টো পাৰ হৈ যায়। সেনেকৈ আমাৰ পৰীক্ষাটো হয়। আমি পৰীক্ষাৰ কুৱেশ্যন আনচাৰৰ গোটাই প্ৰশ্ন উত্তৰ লিখিব পাৰোঁ, কিন্তু আমি লাহে লাহে লিখাওঁতে আধা কুৱেশ্যন লিখিবই নোৱাৰোঁ, সময় শেষ হৈ যায়। সেইকাৰণে আমি সদায় জোৰকৈ লিখিব লাগে। আৰু এটা কথা, কিন্তু জোৰকৈ লিখিলে কিছুমান ল'ৰা ছোৱালীৰ আখৰবিলাক বেয়া হৈ যায়, তেতিয়া আমি বিদ্যালয়ত মাৰ্কছ কম পাম। আৰু তোমালোকৰ এইটো কাম নহয়। এতিয়া তোমালোকক মই এটা কথা ক'ম, সেই কথাটো ভালকৈ শুনি যাবা তোমালোকে। কথাটো হৈছে যে তোমালোকে যদি আখৰবিলাক স্পীডটো বঢ়াবৰ খুজিছা, কিন্তু তোমালোকৰ স্পীডটো নাবাঢ়ে, লিখিলেও তোমালোকে জোৰে লিখিলে আখৰ বেয়া হ'ব। সেইকাৰণে তোমালোকে কি কৰিবা, 20 বা 30 দিন তোমালোকে যিকোনো কিতাপৰ তোমালোকে এটা পেজ লৈ ল'বা, যে তোমালোকে এইটো লিখিবা পেজ, মই এইটো পেজ 7 মিনিটৰ লিখি দিম পেজটো। সেনেকৈ তোমালোকে ভাবি লৈ ল'বা। তাৰে পিছত তোমালোকে সেই পেজটো লিখিবা, যে জোৰকৈ লিখিবা। প্ৰথমে তোমাৰ আখৰটো বেয়া হ'ব, তাৰপিছত তোমালোকৰ আখৰ লাহে লাহে ভাল হৈ যাব আৰু তোমালোকে জোৰকৈ লিখিবলৈ পাৰিবা। আৰু তোমালোকৰ ঘড়ী আছে, হাতত পিন্ধা, টাইম চোৱা, সেনেকুৱা ঘড়ী এটা লৈ ল'বা। সেই ঘড়ীত চাব পাৰি নহয় কিমান ছেকেণ্ডত কিমান মিনিটত লিখিব পাৰিম, সেনেকৈ চাই ল'বা। যে ধৰা হ'ল মই এখানি লিখিলোঁ, মোৰ এতিয়া 2 মিনিট লাগিছে এই পেজটো লিখাত, তাৰপিছত আৰু তোমালোকে আৰু লিখিয়ে যাই থাকবে। আৰু তোমাৰ প্ৰথমতে 2 মিনিটত তোমালোকে এই পেজটো লিখি ল'লা, তাৰপিছত আৰু এবাৰ লিখিবা, টাইমটো লগাই দিবা। লগাই লোৱাৰ পিছত তোমালোকে লিখিবা। যেতিয়া তোমালোকৰ লিখা হ'ব তেতিয়া টাইমটো চাবা যে এইবাৰ মোৰ কেইমিনিট লাগিছে লিখানতে। তাৰপিছত তোমালোকৰ হয়তো বাঢ়িবও পাৰে, কমিবও পাৰে। এতিয়া তোমালোকৰ কমি গ'ল টাইমটো, যে মই তেতিয়া প্ৰথম লিখানতে 2 মিনিটত পেজটো লিখিব পাৰিছোঁ, এইবাৰ 1 মিনিটতে লিখা হ'ল মোৰ পেজটো। বহুত কমিছে নে নাই তোমালোকৰ? এনেকৈ ডেইলি প্ৰেক্টিছ কৰিবা, তেতিয়াহ'লে তোমালোকে স্পীডত লিখিবলৈ পাৰিবা। ধন্যবাদ। এই ভিডিঅ'টো তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব এই ভিডিঅ'টো। সেইকাৰণে তোমালোকে এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা।